ব্যস্ততাৰে ভৰা এই জীৱনটিত নিজৰ বাবে অকণমান সময় উলিয়াই ল'ব পৰাটো আৰু নিজক অকণমান ভাল পোৱাটো আচলতে জীৱনৰ এটা সফলতা বুলিয়ে ক'ব পাৰি। সৰু মাছ খাই বিৰাট ভাল পাওঁ, কিন্তু গুৱাহাটীলৈ অহাৰ পৰা খাবলৈ পোৱা নাই। সেইদিনা বজাৰত পুঠি মাছকেইটা দেখি লৰালৰিকৈ লৈছোঁ আৰু এয়া পুঠি মাছৰ ফ্ৰাই কৰিলোঁ আৰু অলপ খৰিচা দিও বনালোঁ। তাৰপিছতে ক্লাছলৈ আহি ক্লাছ কৰি মেলি সন্ধিয়া অলপ ৰিলেক্সিঙৰ কাৰণে গ'লোঁ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানলৈ বুলি। সদাব্যস্ত চানমাৰিখনক আৰু বেছি দুগুণ ধুনীয়া কৰি তোলে এই উদ্যানখনে। কৰ্মব্যস্ততাৰ অন্তত চুচৰি বাগৰি ঘৰলৈ অহা লোকসকলক সংগ দিয়ে এই উদ্যানখনে। আচলতে জয়ন্ত হাজৰিকাৰ যিসমূহ গান, সেই গানসমূহৰ মায়াজালেৰে সেই কৰ্মব্যস্ততাৰ যিসমূহ অৱসাদ, সেই অৱসাদসমূহো দূৰ কৰি দিব পাৰে। সেইবাবে খুব প্ৰিয় মোৰ এই উদ্যানখন। মই প্ৰায়ে আহোঁ। আচলতে জয়ন্ত হাজৰিকা মোৰ সাংঘাতিক প্ৰিয় এজন শিল্পী, গতিকে তেখেতৰ গীত মোৰ খুব প্ৰিয় আৰু তেখেতৰ গীত শুনিবলৈকে মই প্ৰায় আহোঁ ইয়ালৈ। আজিলৈ আহিলোঁ দেই, ভালে থাকক।